এচি গাড়ীত যোৱা মানুহ লিখন থৈ আহিলে তাত ওয়েলকাম টু মাই ইউটিউব চেনেল। তো মই আৰু মেধি আজি জংঘলত আহিছিলোঁ। কিছুমান চিনেমেটিক শ্বট ল'লোঁ আৰু অলপ পিছত দেখুৱাই আছোঁ। এইটো মেধি এইফালে আছোঁ। ইয়াতে বৰ ধুনীয়া গছ এজোপা আছে হা। ৱাও, দেখুৱাই আছোঁ। ফাইনেলি আমি আহি পালোঁ এটা খোলা জেগাত। এটা ধুনীয়া জেগা এটা আছে। কিমান জংঘল, চাৰিওফালে জংঘলে জংঘল। অকণমান ঘূৰিলোঁ জংঘলত, ঘূৰি পেলাই কেইটামান চিনেমেটিক শ্বট ল'লোঁ। শ্বটকেইটা আপোনালোকক থৈ আছোঁ। তো ব'লক। পাই গ'লোহি এইটো ট্ৰেইন ক্ৰচিং। দেখক চাওক কি ধুনীয়া ভিউ। ৱাও, কি ধুনীয়া ভিউ। এতিয়া আমি বৰলাংফা চেণ্টাৰ যাম। বৰলাংফা চেণ্টাৰত আমি কিবা এটা খাই ল'ম, তাৰপিছত দেখুৱাই আছে আপোনালোকক। গতিকে পূৰা ৰ'দ দেখিছেনে? চাহ অকণমান পাইছোঁ। আমি আজি ওলাই আহিছোঁ। হাবিত আহি পেলাই অলপ ফটোশ্বুট কৰিলে, আমাৰ মেধিয়ে ফটোশ্বুট কৰিলে। মই অলপ চিনেমেটিক শ্বট কেইটামান ল'লোঁ। আহি পালোঁ ট্ৰেইন ক্ৰচিঙত। ট্ৰেইন ক্ৰচিঙত অলপ মানে গাড়ীটোত আহিলোঁ। সুন্দৰ পৰিৱেশ, ভাল লাগে আৰু। আমি এতিয়া বৰলাংফা সেই বজাৰ তাত গৈ পেলাই ষ্টিং খাম না। ষ্টিং এটা খাম। ইয়াৰ খাব লাগিব। বহুত কষ্ট হ'ল ইয়াৰ ভাগৰ। এই কি কৰিম আৰু, গাড়ীখন আনিছিলে এচি গাড়ীত যোৱা মানুহ। ট্ৰেইন ক্ৰচিং দেখিছে নহয়। ট্ৰেইন ক্ৰচিং গাড়ীটো পাৰ কৰিব নোৱাৰিলে বোলে। তাত BMW থৈ আহিলে তাত। ফাইনেলি আমি আহি বৰলাংফা বজাৰ পাই গ'লোহি। এইফালে আছে বৰলাংফা বজাৰ। ইয়াতে ৰখাই থোৱা আছে এখন। ব'লক আজি আমি যা ট্ৰেইনৰ ওপৰত উঠি দিছোঁ। আছে নেকি ট্ৰেইন? আমাৰ মেধি ট্ৰেইন এখন কিনিলে নেকি? এখন কেতিয়া ল'লি? ইঞ্জিন চাগে পূৰা ধুনীয়া হৈ আছে না? হয় নেকি? উঠি পেলাই দিবি কেতিয়াবা আমাকো। ট্ৰেইন হা মেধি, উঠিব দিবি নাই আমাক? ললি তেতিয়াহ'লে ন? ট্ৰেইন আহি গ'ল। এখনে হৈছে আমাৰ বিখ্যাত বৰলাংফা বজাৰ। আৰু ইয়াত বৰ্তমান একো নেদেখে আপুনি। 6টা বজালৈ খতম হৈ যায় আৰু দোকান। মেধি কি ল'বাগে? কি খাবিগৈ এতিয়া? কোনটো তই ল'লি নি? মানে অলপ হৈছে, এইটো চেঞ্জ কৰিব লাগিব। এইটো মাজৰ দেৱাটো, এইটো ৰঙাটো চেঞ্জ কৰিব লাগিব অলপ মানে। আৰু কালাৰিং কৰিব অলপ পুৰণা হৈছে, দেখিব অলপ বেয়া হৈছে ন ট্ৰেইনখন না? ঠিকে আছে। ষ্টিং আহি গ'ল। মেধি দেখা দে, ষ্টিংটো দেখা দে। ৰঙা, এই ৰঙা, মই নীলা। তো ষ্টিং খাই বৈ এতিয়া ৰুমত যাম। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। টিল দেন টাটা, বাই বাই।